তো গাইজ আজি আমি দুৰ্গা পূজা চাবলৈ আহিছোঁ। কেনে আছে আপোনালোকে? আশা কৰোঁ সকলোৱে ভালে আছে। এয়া আজি আমি দুৰ্গা পূজাত তিনিজন লগৰে ওলাই আহিছোঁ। দুৰ্গা পূজা ফাইনেলি আহি পালোহি মণ্ডপত আৰু এয়া আপোনালোকৰ দৃশ্য দেখাই আছোঁ। এয়া ফাইনেলি আহি পালোঁ দুৰ্গা পূজা, মেচাকি চাপৰি দুৰ্গা পূজা, আমাৰ চাপৰি এৰিয়া দুৰ্গা পূজা চাব পাৰে। বহুত মানুহ আহিছে। কেমেৰা কোৱালিটি ইমান ভাল নাই, তাৰ কাৰণে ক্ষমা খোজোঁ, কিয়কি মোৰ কেমেৰা কোৱালিটি ইমান ভাল নহয়, কম দামী মোবাইল। তো এয়া চাব পাৰে দুৰ্গা পূজাৰ গেটখন। তো গাইজ ফাইনেলি আজি পূজাস্থলীত সোমাই আহিলোঁগৈ। এয়া চাব পাৰে আপোনালোকে। দোকানখিনি দেখাই দিওঁ নেকি? ব'লা ইফালে ইফালে দোকানখিনি দেখাম। তো গাইজ মানুহ বহুত আহিছে, এয়া চাব পাৰে আপোনালোকে। দোকান কি দোকান দিছে জানো? গাইজ দোকান আপোনালোকে চাব পাৰে। চাখা খাৰু, এইটো কি বুলি কয়, বহুতখিনি কিবা কিবি পোৱা যায় আৰু এইফালে কিনি আছে কিবা কিবি, নহ'লে চাব পাৰে। এইফালে সৰু সৰু ল'ৰা ছোৱালীখিনি গাড়ী মটৰ যিখিনি লাগে সুবিধা দিয়া গৈছে। চাব পাৰে, ইয়াত বহুত দোকান দিছে। ফাইনেলি পূজা মণ্ডপত আহি পালোহি। পূজা মণ্ডপ তো গাইজ চাব পাৰে, ইয়াত আমাৰ মেচাকি চাপৰি দুৰ্গা পূজা। মানুহ বহুত আহিছে। ৰাতি হ'ল ন, ইমান ভিডিঅ'টো ভাল নহ'ল, গোটেই কালা কালা উঠি আছে। তো ইয়াত আজি পূজাত নৃত্য প্ৰতিযোগিতা হ'ব। এইটো যিটো নেকি নৃত্য প্ৰতিযোগিতা ঘৰ, বহুতখিনি মানুহ আহিছে নাচিব। তো গাইজ এয়া চাব পাৰে আপোনালোকে, ষ্টেজত বহুতখিনি মানুহ আহিছে। ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। নৃত্য প্ৰতিযোগিতা হাউচ, নৃত্য প্ৰতিযোগিতা ঘৰ, এয়া মানুহখিনি। সেইটো কমেই আৰু আহিব, এতিয়া কোনো 20,000 মান মানুহ হয়। ধন্যবাদ থাকিল। আমাৰ মঞ্চলৈ আহিব লাগিব দময়ন্তী ৰেগন মিউজিক ডেন্স লৈ আনুচাপৰিৰ পৰা। ঘূৰি আছে আপোনালোকে চাব পাৰে। পূজাত ফুৰিবলৈ আহিছোঁ। বহুত মানুহ মোলৈ চাব পাৰে, হাজাৰ হাজাৰ অভগন মানুহ। তো গাইজ ভিডিঅ'টো চাব আপোনালোকে। আমি ঘৰ যাবলৈ ওলাইছোঁ, এটা বহুত দেৰি হ'ল, ৰাতি হ'ল প্ৰায় 3টামান বাজিলে। পূজাত বহুত মজ মাস্তি কৰিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু না কি কয়, যাবলৈ ঘৰ যাব লাগে, শুব লাগে। তো লগ পাম নেক্সট ভিডিঅ'ত। ততক্ষণে বাই বাই। আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব, ছাবস্ক্ৰাইব কৰোঁতে একো নাযায়, কিন্তু আমাৰ বহুত কিবা কিবি হয়, আমাৰ নিশ্চয় বিচাৰিবৰ কাৰণে। তো চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব ভিডিঅ'টো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু নেক্সট ভিডিঅ' আৰু প্ৰমোচনত বনাই আছে ভিডিঅ'।
চাবলৈ কাৰণে ধামাকা আহি আছে লক্ষী পূজা কালী পূজা লক্ষী পূজাত এটা ব্লগ বনাম বাৰু দেই লক্ষী পূজা আৰু চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আজি বহুত ঠাণ্ডা দিছে তাৰ কাৰণে মই এটা জেকেট লৈ আহিছোঁ কিন্তু পিন্ধাৰ লগে লগে পচিনা ওলাই কি কৰিব আৰু উপায় নাই ডিঙিত ওলোমাই লৈ মানে ফুৰি আছোঁ আৰু তো গাইজ আজিৰ ভিডিঅ'টো এইখিনিতে নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক তেতিয়ালৈ বাই